সপোন দুই ধৰণৰ মানুহৰ জীৱনত। এটা সপোন হ'ল আমি ৰাতি শুই থাকোঁতে দেখা সপোন। সেই সপোনটো যদি আমাৰ ভাল লাগে তেতিয়াহ'লে ৰাতিটো আমাৰ কাৰণে চুটি লাগে। আৰু ছেকেণ্ড সপোনটো হ'ল বাস্তৱ, যিটো আমাৰ জীৱনৰ লক্ষ্য, সেইটো সপোন। সেই সপোনটো আমি পূৰা কৰিবলৈ যোৱাৰ লগে লগে আমাৰ জীৱনত সময়বিলাক যেন কমি আহিছে, আমাৰ জীৱনটো যেন মানে দিনৰ সময়বিলাক যেন আমাৰ কম হৈ গৈছে। আমাৰ কাম কৰি আমি শেষ নাপাওঁ সেই বাস্তৱ সপোনটো পূৰ কৰিবলৈ যোৱাৰ কাৰণে। গতিকে মানুহৰ জীৱনত দুটা সপোন থাকে, এটা হ'ল ৰাতি শুই থকা দেখা সপোন আৰু এটা হ'ল সাৰে থকা অৱস্থাত জীৱনৰ লক্ষ্য, সেইটো সপোন। এইটো হ'ল এটা বাৰ্তা। কিন্তু কথাটো হ'ল কি যে মোৰ এই চুলিকেইডাল লৈ বহুত হাহাকাৰ, মই একো কৰিব পৰা নাই। চুলিকেইডাল কেতিয়াবা লাগে একেবাৰে ফুকতে কাটি দিওঁ, কেতিয়াবা লাগে বাতি এটা বহাই পেলাই কাটি দিওঁ। কি কৰিম ভাবি পোৱা নাই। এইটোৰ ওপৰত এদিন বেলেগকৈ ডিছকাছ কৰিম।